নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো এডুকেয়াৰ জিকেলৈ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছো এটা অতিকৈ ভাল খবৰ শীঘ্ৰেই অনুষ্ঠিত হ'বলৈ গৈ আছে উচ্চতৰ মাধ্যমিক টেট হয় হায়াৰ সেকেন্ডাৰী টেট অসমত শীঘ্ৰেই অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে অফিচিয়েল এটা আপডেট আহিছে একদম এক্সক্লুসিভ খবৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ ওলাইছো ভিডিওটো আৰম্ভ কৰাৰ পূৰ্বে এটি অনুৰোধ যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি হিট দ্য সাবস্ক্ৰাইব বাটন আৰু লগতে নোটিফিকেশন বেলটো প্ৰেছ কৰি অল ভিডিও সিলেক্ট কৰিবলৈ নাপাহৰিব আপোনালোকে থাম্বনেইলত দেখাৰ দৰে ইতিমধ্যে অসমৰ উচ্চতৰ মাধ্যমিক টেট যি অনুষ্ঠিত হ'বলৈ গৈ আছে তাৰে সিলেবাস আপলোড কৰা হৈছে অফিচিয়েল ৱেবছাইট যোগে সো এইখন আপোনালোকৰ সন্মুখত খুলি লৈছো পেপাৰ 1 ৰ সিলেবাস আৰু এইখন সকলোৰে বাবে কমন হ'ব আৰু এই সিলেবাসত কি আছে আমি দেখা পাইছো পাৰ্ট 1 পেডাগজি ইয়াতে 20 মাৰ্কস টোটাল মাৰ্কস আছে 100 ৰ ভিতৰত আপোনালোকে ইয়াতে পাৰ্ট 2 আছে জেনাৰেল ইংলিশ ইয়াতে 40 মাৰ্কস তাৰ পিছত আছে বেসিক নিউমেৰিকেলস 20 মাৰ্কস পাৰ্ট 3 পাৰ্ট 4 ত আছে আসাম এণ্ড ইটস পিপল 20 মাৰ্কস আৰু টোটাল মাৰ্ক হ'ল গৈ 100 নম্বৰ আৰু এইখন হৈছে পেপাৰ 1 আৰু পেপাৰ 2 থাকিব তিনিখন মানে তিনিখনৰ যিকোনো এখন যাৰ বাবে যেটো হয় এইখন আপোনালোকৰ বাবে দেখা পাইছে অপচন এ অৰ্থাৎ এখিনি কমাৰ্চৰ বেকগ্ৰাউণ্ডৰ বাবে বিজনেস ষ্টাডিজ আছে তাৰ পিছত ইয়াতে দেখা পাইছো একাউন্টেন্সি আছে তাৰ পিছত সেলসম্যানশিপ এণ্ড এডভাৰটাইজিং ইত্যাদি বিভিন্ন বেংকিংৰ পৰা 15 মাৰ্কস তাৰ পিছত ইন্স্যুৰেন্স 15 মাৰ্কস সো এইখন হৈছে পেপাৰ এ ইয়াতো 100 মাৰ্কস পেপাৰ 2 এখন সায়েন্সৰ বাবে ক্যান্ডিডেট ক্যান চুজ এনি টু পাৰ্টস ফ্ৰম দিস সিলেবাস ইয়াৰে আকৌ যিকোনো দুটা পাৰ্ট সিলেক্ট কৰিব পাৰে অৰ্থাৎ পাৰ্ট 1 ফিজিক্স পাৰ্ট 2 কেমিষ্ট্ৰি পাৰ্ট 3 বায়োলজি ইয়াৰে ভিতৰত যিকোনো দুটা সিলেক্ট কৰি 100 মাৰ্কস বনাই ল'ব লাগিব আৰু এখন হৈছে জেনাৰেল ষ্টাডিজ এণ্ড কাৰেন্ট এফেয়াৰ্সৰ 100 মাৰ্কস অপচন সি সো যিখন সিলেক্ট কৰিব লাগিব অপচন এ বি সি ৰ ভিতৰত যিকোনো এখন আৰু বাকি যিখন প্ৰথম সিলেবাস আমি দেখালো পেপাৰ 1 এইখন হৈছে কমন সকলোৰে বাবে আৰু বাকি পেপাৰ 2 এ বা বি বা সি ৰ ভিতৰত যিকোনো এখন ল'ব পাৰিব আৰু এইখনত কি আছে জেনাৰেল নলেজ এণ্ড কাৰেন্ট এফেয়াৰ্স তাৰ ভিতৰত বিভিন্ন টপিক আমি ইয়াতে দেখা পাইছো সো এইখিনি আছিল সিলেবাস অফিচিয়েল আপডেট আপোনালোকৰ বাবে আমি শেয়াৰ কৰিলো আশা কৰিছো এই শৰ্ট ইনফৰমেশনখিনি আপোনালোকে ভাল পাইছে অতি শীঘ্ৰেই নোটিফিকেশন ওলাব হায়াৰ সেকেন্ডাৰী টেটৰ হাজু হৈ লওক ভিডিওটো ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰক আৰু যদি হে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লওক ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ